আপুনি শ্ৰীকৃষ্ণৰ বিষয়ে জানে নে নাই এইটো চাগে বিৰাট ফাল্টু প্ৰশ্ন কৰিছো মই শ্ৰীকৃষ্ণৰ বিষয়ে কোনে নাজানিব আজি প্ৰতিজন মহিলাই শ্ৰীকৃষ্ণৰ দৰে এজন জীৱন সংগী বিচাৰে আজি প্ৰতিজন মাতৃয়ে শ্ৰীকৃষ্ণৰ দৰে এটি সন্তান বিচাৰে আজি প্ৰতিজন বিজনেছ অৰ্গেনাইজেশ্যনে এটা শ্ৰীকৃষ্ণৰ দৰে CEO বিচাৰে আজি প্ৰতিটো সংগঠনে এটা শ্ৰীকৃষ্ণৰ দৰে লিডাৰ বিচাৰে মই এটা বস্তু পুৰা বুজি পাওঁ যে শ্ৰীকৃষ্ণৰ যিখিনি চিন্তা ধৰা আছিল শ্ৰীকৃষ্ণৰ যিটো লিডাৰশ্বিপ কোৱালিটি আছিল সেইটো সঁচাকৈ বহুত প্ৰশংসনীয় আজি ভাগৱত গীতাৰ পৰা বহুত কিতাপ ডিৰাইভ হৈছে আজি বহুত মানুহে এইটো বস্তু বিশ্বাস কৰে যে জীৱনত মানুহৰ যিমানখিনি সমস্যা আহিব পাৰে ব্যৱসায়িকভাৱে মানুহৰ যিমানখিনি সমস্যা হ'ব পাৰে ফাইনেন্সিয়েলি মানুহৰ যিমানখিনি সমস্যা হ'ব পাৰে গোটেইখিনি সমস্যাৰ সমাধান কিন্তু শ্ৰীকৃষ্ণই দিয়া সেই কথোপকথনখিনি যিটো গীতাত লিপিবদ্ধ তাত আছে কিন্তু শ্ৰীকৃষ্ণৰ দৰে প্ৰতিজন মানুহ হ'ব বিচাৰে শ্ৰীকৃষ্ণৰ দৰে প্ৰতিজন মানুহে সন্তান বিচাৰে কিন্তু শ্ৰীকৃষ্ণৰ যিটো বাল্যকালত উৎপাত আছিল সেই উৎপাতখিনি যদি নিজৰ সন্তানে কৰে তেতিয়া কিন্তু মাক বাপেকবিলাক একদম কি হৈ যায় এইটো বস্তু অকণ বুজিবৰ কাৰণে ট্ৰাই কৰক আজি শ্ৰীকৃষ্ণৰ যিটো কেৰেক্টাৰ সেইটো যদি আপুনি কাল্পনিক বুলি ভাবে বা বাস্তৱ বুলি ভাবে তেতিয়াহ'লে এটা বস্তুটো চিয়'ৰ যে তেওঁৰ যিটো শৈশৱকাল সেই শৈশৱকালতে আমাক এটা বস্তু শিকায় যে ল'ৰা ছোৱালী সৰু কালত দুষ্টামি কৰাটো বেয়া লক্ষণ নহয় ভাল লক্ষণ হয় ল'ৰা ছোৱালীয়ে সৰুতে কিবা উৎপাত কৰিলে আপোনাৰ সন্মান হানি নহয় আপোনাৰ নাম সন্মান কমি নাযায় আপুনি ভাবক শ্ৰীকৃষ্ণই বস্ত্ৰ পৰ্যন্ত হৰণ কৰিছিল শ্ৰীকৃষ্ণই গা ধুই থকা গোপীসকলক মনে মনে পৰ্যন্ত চাইছিল ইমানখিলৈকে বদমাছ কৰিছিল শ্ৰীকৃষ্ণই চুৰ কৰিও বস্তু খাইছিলে ইমানখিলৈকে দুষ্ট আছিল তো আজি যদি আপোনাৰ ল'ৰা ছোৱালীয়ে কিবা অকণ দুষ্ট কৰে ইমান বেছি চিন্তিত কিয় হয় এটা বস্তু মনত ৰাখিব যদি বাল্যকালৰ শ্ৰীকৃষ্ণৰ দৰে যদি আপুনি আপোনাৰ সন্তানক আগবাঢ়িব দিয়ে তেতিয়াহে ভৱিষ্যতে গৈ তেওঁ ভৱিষ্যতৰ শ্ৰীকৃষ্ণ হ'ব পাৰিব কাৰণ শিশু এটাৰ যিটো জীৱনৰ প্ৰথম 10 বছৰ সেই 10 বছৰ তেওঁলোকে যিবিলাক উৎপাত কৰে যিবিলাক দুষ্টামি কৰে যিবিলাক বদমাচি কৰে সেই বদমাচিৰে তেওঁলোকৰ ব্ৰেইনটো একচুৱেলি প্ৰখৰ হয় তাত তেওঁলোকৰ বুদ্ধি জন্ম হয় তাত তেওঁলোকৰ মানসিকভাৱে তেওঁলোকক ষ্ট্ৰং কৰে ফিজিকেলি তেওঁলোকক ষ্ট্ৰং কৰে ল'ৰা ছোৱালী যেতিয়া পৰি পেলাই বাগৰি পেলাই ছাল বাকলি যায় অকণো দুখ নকৰিব সেই ছাল বাকলি যাব দিয়ক এই বস্তুৱে তেওঁক মানসিকভাৱে ষ্ট্ৰং কৰিব সন্তানে যিমানখিনি কম বয়সত উৎপাত কৰে মন খুলি উৎপাত কৰিব দিয়ক আপোনাৰ তেওঁলোকে যিমান উৎপাত কৰিব সিমান তেওঁলোকৰ ব্ৰেইন মগজু গ্ৰোথ হ'ব সিমান আপোনালোকে ভৱিষ্যতে তেওঁক বৰ্তমান জীৱনৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখনৰ কাৰণে ফেচ কৰাৰ কাৰণে ৰেডি কৰি ৰাখিব পাৰিব গতিকে আপোনাৰ সন্তানক সৰুতে বদমাচি কৰিলে ভয় নাখাব যিমান পাৰে বদমাচি কৰিব দিয়ক মই বিচাৰোঁ আপোনাৰ সন্তান যাতে এদিন শ্ৰীকৃষ্ণৰ দৰে হয় ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাইক কৰি ৰাখিব আৰু আপুনি আপোনাৰ সন্তানক কৃষ্ণ হোৱাটো বিচাৰে নে নাই কমেণ্ট বক্সত জনাব নাপাহৰিব থেংক ইউ